ছাত্ৰ ছাত্ৰীসকল আজি অনুকৰণী 10.3 কোৱেশ্চন নম্বৰ 3 সমাধান কৰিম। এই কোৱেশ্চন নম্বৰ 3 দিয়া আছে যদি দুটা বৃত্তই দুটা বিন্দুত কটাকটি কৰে প্ৰমাণ কৰা যে সিহঁতৰ কেন্দ্ৰ সাধাৰণ জিয়াৰ লম্ব দ্বিখণ্ডকৰ ওপৰত অৱস্থিত। এই প্ৰশ্নৰ সমাধান মই আগতীয়াকৈ কৰি লৈছো। এতিয়া মই তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম। ইয়াৰ কাৰণে দুটা চিত্ৰ অঁকা হৈছে। সি কেন্দ্ৰীয় এটা বৃত্ত আৰু অকেন্দ্ৰীয় আৰু এটা বৃত্ত। এই দুইটা বৃত্তই ক্ৰমে এ আৰু বি বিন্দুত পৰস্পৰক ছেদ কৰিছে। এই এ বি ৰেখাখণ্ডডাল দুয়োডাল বৃত্তৰ জ্যা, সেইকাৰণে ইয়াক কোৱা হ'ব সাধাৰণ জ্যা। এই সাধাৰণ জ্যাৰ আমি প্ৰমাণ কৰিব লাগে যে এই সাধাৰণ জ্যাৰ লম্ব দ্বিখণ্ডকৰ ওপৰত এই দুয়োটা বৃত্তৰ কেন্দ্ৰ অৱস্থিত হৈ আছে। ইয়াৰ কাৰণে আমি কি কৰিম, চি ডি আৰু অ ডি সংযোগ কৰিম, য'ত ডি হৈছে এই জ্যাডালৰ মধ্যবিন্দু। সেইকাৰণে মই কি লিখিছোঁ, চি আৰু অকেন্দ্ৰীয় বৃত্ত দুটাই পৰস্পৰক ক্ৰমে এ আৰু বি বিন্দুত ছেদ কৰিছে। প্ৰমাণ কৰিব লাগে যে চি আৰু অ বিন্দু এ বি জ্যাৰ লম্ব দ্বিখণ্ডকৰ ওপৰত আছে। অংকন চি আৰু ডি, এই চোৱা চি আৰু ডি আৰু অ আৰু ডি সংযোগ কৰা হ'ল। চি আৰু ডি সংযোগ কৰিলোঁ, অ আৰু ডি সংযোগ কৰিলোঁ, য'ত ডি এ বিৰ মধ্যবিন্দু। ডি হৈছে মিড পইণ্ট অফ এই কৰ্ড এ বি জ্যাৰ মধ্যবিন্দু। প্ৰমাণ চি ডি এ বিৰ ওপৰত লম্ব। এই চি ডি ৰেখাখণ্ডডাল এ বি জ্যাৰ ওপৰত লম্ব, কাৰণ হ'ল বৃত্তৰ কেন্দ্ৰৰ পৰা জ্যাৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ড জ্যাডালৰ ওপৰত লম্ব। এই যিডাল ৰেখাখণ্ড চি ডি ৰেখাখণ্ড বা অ ডি ৰেখাখণ্ড, এই দুয়োডাল ৰেখাখণ্ড জ্যাৰ মধ্যবিন্দুলৈ টনা হৈছে। গতিকে এই চি ডি ৰেখাখণ্ডডাল এই এ বি জ্যাৰ ওপৰত কি হ'ব, লম্ব হ'ব। এতেকে এ এংগল এ ডি চি ইজ ইকুৱেল টু 90 ডিগ্ৰী। চাই লোৱা এ ডি চি এই যিটো কোণ লম্ব হোৱাৰ লগে লগে এই কোণটো কি হ'ব, 90 ডিগ্ৰী হ'ব। একেদৰে অ ডি এ বিৰ ওপৰত লম্ব। এইফালে চোৱা অ ডি ৰেখাখণ্ডডাল এই এ বি জ্যাৰ ওপৰত কি হ'ব, লম্ব হ'ব, কাৰণ ডি হৈছে মধ্যবিন্দু। এতিয়া আমি কি পালোঁ, দেয়াৰ ফৰ এংগুল এ ডি অ, অৰ্থাৎ কি হ'ব এ ডি অ, এই এংগুলটো ইজ ইকুৱেল টু কি হ'ব, 90 ডিগ্ৰী হ'ব। এতেকে এংগুল এ ডি চি প্লাছ এংগুল এ ডি অ, চাই লোৱা এ ডি চি এইটো এংগুল প্লাছ এ ডি অ এইটো এংগুল, এই দুয়োটা এংগুল যোগ কৰিলে আমি কিমান পাম, 90 ডিগ্ৰী যোগ 90 ডিগ্ৰী সমান কি হ'ব, 180 ডিগ্ৰী। আৰু এ ডি চি এংগুল এ ডি চি আৰু এংগুল এ ডি অ আমি চাই লওঁ, এ ডি চি এ ডি অ, গতিকে এইটো কোন হৈ আছে, আল্টিমেটলি চি ডি অ, এই কোণটো হৈ আছে। চাই লোৱা চি ডি অ, এই কোণটো চি ডি অ। গতিকে আমি কি লিখিম, অৰ এংগুল চি ডি অ ইজ ইকুৱেল টু 180 ডিগ্ৰী। এইটো কিয়, সৰল কোণ। গতিকে চি ডি অ একেটা ৰেখাখণ্ড চিঅৰ ওপৰত অৱস্থিত। একেটা ৰেখাখণ্ড, এই চোৱা এইটো ৰেখাখণ্ড নহয় জানো, চি আৰু অ কানেকশ্যন হৈছে, দুইটা বিন্দু সংযোগী। এই ৰেখাখণ্ডৰ ওপৰত চি ডি অ অৱস্থিত হৈ আছে, এই কথাটো লিখিছোঁ, ওপৰত অৱস্থিত। এতেকে বৃত্ত দুটাৰ কেন্দ্ৰ সিহঁতৰ সাধাৰণ জ্যাৰ লম্ব দ্বিখণ্ডকৰ ওপৰত অৱস্থিত। কাৰণ এতিয়া এই যিটো আমি ৰেখাখণ্ড পালোঁ, এই ৰেখাখণ্ডৰ ওপৰত চিও আছে আৰু অ আছে, আৰু এই ৰেখাখণ্ডডাল হৈছে লম্ব দ্বিখণ্ডক। গতিকে আমি প্ৰথমে কওঁ যে চি আৰু অ এই ৰেখাখণ্ডৰ ওপৰত অৱস্থিত, আৰু এই চি আৰু অ হৈছে কি, বৃত্তৰ কেন্দ্ৰ। সেইকাৰণে কি লিখা হৈছে, এতেকে বৃত্ত দুটাৰ কেন্দ্ৰ সিহঁতৰ সাধাৰণ জ্যা কোনটো,
এ বি সাধাৰণ জিয়া হয়নে নহয় সাধাৰণ জিয়াৰ লম্ব দ্বিখণ্ডকৰ ওপৰত অৱস্থিত এইটোৱে আমি প্ৰমাণ কৰিব লাগে এতেকে প্ৰমাণিত হল